নমস্কাৰ। বছৈকে ৰাশিফল শিতানৰ বাবে RJ চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ যোগেদি 2025 বৰ্ষৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব সেই বিষয়ে সবিশেষ জনাবলৈ চেষ্টা কৰিম। তুলা ৰাশিৰ জাতক জাতিকা লোকৰ উপৰিও যিসকলৰ আত্মীয় বা বন্ধুবৰ্গৰ পৰিয়ালত তুলা ৰাশিৰ সদস্য আছে তেওঁলোকেও এই ভিডিঅ'টি চোৱাটো অত্যন্ত আৱশ্যক। 2025 বৰ্ষৰ তুলা ৰাশিত কি গ্ৰহৰ স্থান পৰিৱৰ্তনে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য, কৰ্ম, ব্যৱসায়, স্বাস্থ্য, ধন সম্পত্তি, শিক্ষা, চাকৰি, প্ৰেম আৰু পাৰিবাৰিক দিশত কি পৰিৱৰ্তন আনিব বা কি প্ৰভাৱ পৰিব সকলো বিষয়ে আমি আপোনালোকক জনাম। আৰু কি দিশত তুলা ৰাশিৰ সফলতা আহিব বা তুলা ৰাশিৰ অধিপতিসকলে প্ৰতিকাৰৰ কাৰণে কি অৱলম্বন কৰিব লাগিব সেই সম্পৰ্কেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে জানো আহক তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰকৃতি সম্পৰ্কে। সাধাৰণতে তুলা ৰাশিৰ জাতক জাতিকাসকল শান্তিপ্ৰিয় হোৱা দেখা যায়। এওঁলোকে হাই কাজিয়া কৰি সাধাৰণতে ভাল নাপায়, কিন্তু ক'ব নোৱাৰাকৈ কাজিয়াত সোমাই যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলে আনৰ লগত হাঁহি ধেমালি কৰি ৰসাল পৰিৱেশত থাকি ভাল পায়। তেওঁলোকে আনক হহুৱাবলৈ সক্ষম হয় আৰু যি পৰিৱেশত থাকে তাক ৰসাল কৰি তোলে। তুলা ৰাশিৰ জাতক জাতিকাসকল মিতব্যয়ী হোৱা দেখা যায়। এওঁলোক জ্ঞানী হোৱা দেখা যায়। এওঁলোকৰ ভিতৰত জ্ঞান, বুদ্ধি বা বিদ্যা আহৰণৰ প্ৰবল হেঁপাহ থাকে। তুলা ৰাশিৰ অধিপতিসকল সৌন্দৰ্যপ্ৰেমী হয়, ব্যৱসায়িক হয়, কিন্তু তুলা ৰাশিৰ লোকসকল আনৰ প্ৰৰোচনাত পৰি বা আনক বিশ্বাস কৰি কেতিয়াবা লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়া আহিছোঁ 2025 বৰ্ষৰ তুলা ৰাশিৰ ৰাশি চক্ৰ গ্ৰহৰ স্থিতি সম্পৰ্কে। এই ৰাশিৰ গ্ৰহৰ স্থানৰ ওপৰতে নিৰ্ভৰ হ'ব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেকুৱা হ'ব, কি দিশত উন্নতি আহিব আৰু কি দিশত ভাগ্যই সহায় কৰিব আৰু কি দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশিৰ ৰাশি স্বামী হ'ল শুক্ৰদেৱ। 2025 বৰ্ষৰ আৰম্ভণিতে স্বামী শুক্ৰদেৱ থাকিব আপোনাৰ প্ৰথম গৃহত আৰু একেটা গৃহতে থাকিব শনিদেৱ। দ্বিতীয় গৃহত থাকিব বুধ, তৃতীয় গৃহত থাকিব সূৰ্যদেৱ আৰু চতুৰ্থ গৃহত বিৰাজমান হৈ থাকিব চন্দ্ৰ। ৰাহু থাকিব ষষ্ঠ গৃহত, অষ্টম গৃহত থাকিব দেৱগুৰু বৃহস্পতি, দশম গৃহত থাকিব মংগল আৰু দ্বাদশ গৃহত থাকিব কেতু। যোৱা 10 বছৰৰ পাছত 2025 চনত তুলা ৰাশিৰ বাৰ্ষিক ৰাশি চক্ৰ বা কুণ্ডলী শ্ৰেষ্ঠ হোৱা দেখা যায়। গ্ৰহৰ স্থান অনুযায়ী 2025 চনত 3টা ৰাজযোগ হোৱা দেখা যায়। দেৱগুৰু বৃহস্পতি 2025 চনৰ আৰম্ভণিতে আপোনাৰ অষ্টম গৃহত থাকিব, কিন্তু 15 মে বৃহস্পতি প্ৰৱেশ কৰিব আপোনাৰ নৱম গৃহত আৰু সম্পূৰ্ণ বৰ্ষটো বৃহস্পতি নৱম গৃহতে থাকিব। 15 মে আগত যেতিয়া
বৃহস্পতি আপোনাৰ অষ্টম গৃহত থাকিব, তেতিয়া আপোনাৰ সঞ্চয় বৃদ্ধি পাব। এই সময়ছোৱাত কোনো ভাল ঠাইত অৰ্থ বিনিয়োগ হোৱা দেখা যায়। এই সময়ছোৱাত কোৰ্ট কাছাৰী, মোকৰ্দমা বা সম্পত্তিজনিত সমস্যাসমূহৰ নিৰ্মূল হ'ব। গুৰু অষ্টম গৃহত থকাৰ হেতুকে আপুনি এই সময়ছোৱাত ঋণ বা ধাৰ আদিৰ পৰা মুক্তি লাভ কৰিব বা মুক্তিৰ পথ বিচাৰি পাব। কিন্তু এই সময়ছোৱাত আপোনাৰ পৰিচালনাৰ দক্ষতা হ্ৰাস পাব পাৰে। কৰ্মক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ আনৰ লগত মতভেদ হোৱা সম্ভাৱনা দেখা যায়। সেয়েহে আপুনি নতুন পৰিযোজনা আৰম্ভ কৰিলে 15 মে'ৰ পিছত আৰম্ভ কৰিলে উপকৃত হ'ব। আনহাতে 15 মে' আগত আপোনাৰ লিভাৰ বা হজম সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আপুনি খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সতৰ্ক ৰাখিব। প্ৰধানতঃ আপুনি খাদ্য গ্ৰহণৰ সময় আৰু সৰল আহাৰ গ্ৰহণৰ গুৰুত্ব দিলে উপকৃত হ'ব। 15 মে'ৰ পাছত দেৱগুৰু বৃহস্পতি আহিব আপোনাৰ নৱম গৃহত। নৱম গৃহ হ'ল ভাগ্য গৃহ আৰু লক্ষ্মী গৃহ। গুৰু বৃহস্পতি নৱম গৃহত অহাৰ হেতুকে উচ্চ শিক্ষা প্ৰবল সম্ভাৱনা দেখা যায়। উচ্চ শিক্ষাত ভাল ফলাফলৰ লগতে বিদেশত শিক্ষা লাভৰ যোগ দেখা যায়। এই সময়ত ব্যৱসায়, চাকৰি আদিত অনলাইন কাম বৃদ্ধি হ'ব আৰু নিবনুৱাসকলে কৰ্মসংস্থাপন পথ বিচাৰি পাব। কাৰিকৰী দিশত এই সময়ত দক্ষতা বৃদ্ধি পাব। দেৱগুৰু বৃহস্পতি নৱম গৃহত থাকি পঞ্চম গৃহত দৃষ্টি ৰাখিব, যাৰ ফলত এই সময়খিনিত 15 মে'ৰ পৰা পৰিয়াল পৰিকল্পনাৰ বাবে উত্তম সময় দেখা যায়। এই সময়ছোৱাত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সন্তান লাভ আৰু সন্তানৰ উন্নতি যোগ দেখা যায়। আপোনাৰ সন্তানে ভাল কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। 15 মে'ৰ পাছত আপোনালোকৰ সৰু ডাঙৰ ভ্ৰমণৰ যোগ দেখা যায়। এই ভ্ৰমণৰ পৰা লাভান্বিত হ'ব। শনিদেৱ 2025 বৰ্ষত তুলা ৰাশিৰ পঞ্চম গৃহত থাকিব, যদিও 30 মাৰ্চত ষষ্ঠ গৃহত প্ৰৱেশ কৰিব। 30 মাৰ্চৰ আগলৈ প্ৰেম সম্পৰ্ক স্থাপন বা প্ৰেমৰ সম্পৰ্ক স্থায়িত্বৰ ক্ষেত্ৰত শুভ দেখা যায়। এই সময়ছোৱাত আপোনাৰ নতুন বন্ধুত্ব লাভৰো যোগ দেখা যায়। 30 মাৰ্চৰ আগলৈ আপুনি যিকোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণত সম্পূৰ্ণতা দেখুৱাবলৈ সক্ষম হ'ব। শনিদেৱ আহিব 30 মাৰ্চত আপোনাৰ ষষ্ঠ গৃহত আৰু সম্পূৰ্ণ বৰ্ষটো ষষ্ঠ গৃহতে বিৰাজমান হৈ থাকিব। এই সময়ছোৱাত আপুনি প্ৰেমৰ দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনালোকৰ মতানৈক্য হ'ব বা কাজিয়া সৃষ্টি হ'ব পাৰে। পৰাপক্ষত আপোনালোকৰ সম্পৰ্কত কোনো তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটিবলৈ নিদিলে উপকৃত হ'ব। কিন্তু শনিদেৱ ষষ্ঠ গৃহত থকাৰ হেতুকে এইখিনি সময়ত আপুনি ঋণমুক্ত, ৰোগমুক্ত হৈ থাকিবলৈ সক্ষম হ'ব। আপোনাৰ শত্ৰুৰ হানি হ'ব। 30 মাৰ্চৰ পাছৰ পৰা আপোনাৰ আয় বৃদ্ধি, লাভ বৃদ্ধি আৰু উন্নতি আহিব, যাৰ ফলত আপুনি আনৰ নজৰত পৰিব পাৰিব আৰু আপোনালৈও আনৰ ঈৰ্ষা আহিব পাৰে। এই সময়ত আপোনাৰ বিদেশ যাত্ৰা আৰু বিদেশত সম্পত্তি লাভৰো যোগ দেখা যায়। 18 মে' আগলৈ ৰাহু তুলা ৰাশিৰ ষষ্ঠ গৃহত, সেয়েহে এই সময়ছোৱাত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধিমত্তা, বিচক্ষণতা, কৌশল বৃদ্ধি পাব। ৰাহু ষষ্ঠ গৃহত থকাৰ হেতুকে এই সময়খিনিত নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ দেখা যায় আৰু চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখা যায়। এই সময়ত আপুনি বহুদিন ধৰি চিন্তা কৰি থকা সকলোবোৰ কথাৰ পৰা মুক্তি পাব। কেতু
আপোনাৰ দ্বাদশ গৃহত থকাৰ হেতুকে 18 মে আগলৈ আপোনাৰ ধৰ্মীয় কাম কাজত ব্যস্ততা বৃদ্ধি পাব, আধ্যাত্মিক চিন্তাধাৰা বৃদ্ধি পাব আৰু ধৰ্মীয় ভ্ৰমণ বা তীৰ্থ ভ্ৰমণ হ'ব। 18 মে'ৰ পৰা ৰাহু আহিব আপোনাৰ পঞ্চম গৃহলৈ আৰু শনি এই সময়ত থাকিব পঞ্চম গৃহত। সেয়েহে এই সময়ছোৱাত প্ৰেমত আপোনালোকে অধিক সাৱধান হৈ থাকিব লাগিব। আপোনালোকৰ মাজত মতানৈক্য বা কাজিয়াৰ সৃষ্টি হ'ব পাৰে। কোনো কথাত বেছিকৈ আত্মবিশ্বাস হৈ নাথাকিব। কৰ্মক্ষেত্ৰ, ব্যৱসায়, পঢ়া শুনা আদি সকলো ক্ষেত্ৰত অধিক আত্মবিশ্বাসী হ'লে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত আপুনি পেটৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। ব্যায়াম বা যোগ অভ্যাস কৰিলে আপুনি শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব। 18 মে'ত কেতু আহিব একাদশ গৃহত, যাৰ ফলস্বৰূপে আপোনাৰ মনৰ কামনাসমূহ বৃদ্ধি পাব। বহু ক্ষেত্ৰত আপোনাৰ অসন্তুষ্টি বাঢ়িব। 2025 বৰ্ষৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ চেহেৰা পৰিৱৰ্তন বা উন্নত কৰাত অধিক গুৰুত্ব দিয়াটো পৰিলক্ষিত হ'ব। এই বৰ্ষত কৰ্ম আৰু ভ্ৰমণৰ হেতু ঘৰত থাকিবলৈ সময় কম পাব। 2025 চনত আপোনালোকে মিঠাই বা চেনিজাতীয় খাদ্য গ্ৰহণৰ পৰা আঁতৰত থাকিব আৰু নিজকে নিয়ন্ত্ৰণ নকৰিলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই বৰ্ষত আপোনালোকৰ সাহিত্য, সংস্কৃতি, কলা, কাৰিকৰী দিশত লাভান্বিত হ'ব। সামাজিক দিশত প্ৰভাৱ বিস্তাৰ হ'ব। 2025 বৰ্ষত আপোনালোকৰ সঞ্চয় আৰু লাভ অধিক হ'ব। ফেব্ৰুৱাৰী, মাৰ্চ আৰু ডিচেম্বৰ মাহত খৰচ বৃদ্ধি দেখা যায় যদিও এই বৰ্ষটো আপোনালোকৰ আৰ্থিক দিশত শুভ হ'ব। আপোনালোকে পিতৃ মাতৃৰ স্বাস্থ্যৰ যতন ৰাখিব লাগিব। এই বৰ্ষত আপোনাৰ গৃহত বাহন ক্ৰয় আৰু মাংগলিক কাৰ্যৰ যোগ দেখা যায়। এই বৰ্ষত আপোনাৰ চৰকাৰী আঁচনিৰ পৰা লাভান্বিত হোৱা দেখা যাব। সংবাদ মাধ্যম, চিনেমা, নাট্য জগত, কাৰিকৰী দিশত জড়িত সকলৰ বাবে 2025 বৰ্ষটো অধিক শুভ হোৱা পৰিলক্ষিত হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে 2025 বৰ্ষত কি প্ৰতিকাৰ অৱলম্বন কৰিলে সমস্যাসমূহৰ পৰা পৰিত্ৰাণ লাভ কৰিব সেই সম্পৰ্কে। প্ৰথমে আপুনি সদায় শুক্ৰদেৱৰ 20 মন্ত্ৰ জপ কৰিলে আপোনাৰ উন্নতি অনিবাৰ্য। দ্বিতীয়তে, উদিত সূৰ্যক সদায় অৰ্ঘ্য অৰ্পণ কৰিলে আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব আৰু কৰ্ম ব্যৱসায় উন্নতি আহিব। তৃতীয়তে, সদায় হনুমান চালিচা পাঠ কৰিলে আপোনাৰ সমস্যা দূৰ হ'ব। চতুৰ্থতে, পক্ষীকুলক খাদ্য দান কৰিলে আপোনাৰ প্ৰচেষ্টাসমূহ সাৰ্থক হ'ব। এতিয়া আহিছোঁ তুলা ৰাশিৰ বিশেষ গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে। তুলা ৰাশিৰ ৰাশিস্বামী হ'ল শুক্ৰদেৱ, আৰাধ্য ভগৱান শ্ৰী মা দুৰ্গা। আপোনালোকৰ শুভ ৰং বগা, শুভ সংখ্যা হৈছে 2 আৰু 7, শুভ ধাতু লো আৰু ৰূপ, শুভ ৰত্ন হীৰা, পান্না আৰু নীল। আপোনালোকৰ শুভ বাৰ হৈছে শুক্ৰবাৰ, শনিবাৰ আৰু বুধবাৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ যোগেদি যথেষ্ট উপকৃত হৈছে। আপোনালোকে যদি এই চেনেলটিৰ যোগেদি ৰাশিফল শিতানটি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি দিহা পৰামৰ্শ দিব বিচাৰে আপোনালোকে কমেণ্ট যোগে প্ৰেৰণ কৰিব। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। 2025 বৰ্ষটোৰ তুলা ৰাশিৰ আৰু তুলা লগ্নৰ অধিকাৰীসকলৰ জীৱন যাত্ৰা শুভ হোৱাৰ কামনাৰে আমি RJ চেনেলটোৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।